Hello student, this is Muqtasidud Zaman Azad and you are welcome back to my YouTube channel MZ Math and Science. আজি তোমালোকৰ নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে মই ৰিভিজন চেপ্টাৰৰ R2 এক্সাৰসাইজৰ লাষ্ট পাৰ্ট অৰ্থাৎ ইয়াৰ আগৰ ক্লাছটোতে শেষ কৰিব খুজিছিলোঁ যদিও বেছি দীঘল হোৱাৰ কাৰণে শেষ কৰা নাই। সো আজি 3-4টা মান প্ৰবলেম আছে, মই সলভ কৰি দিও, এটো শেষ হৈ যাব। ঠিক আছে, তো আমি স্টাৰ্ট কৰো। সো ফাৰ্স্ট কোৱেশ্চন নম্বৰ 20 লৈকে সলভ কৰিছিলোঁ। সো তোমালোকে 21 চোৱা। কোৱেশ্চন 21 ত কি কৈছে প্ৰথমত পঢ়ি চোৱা। কোৱেশ্চনটো কি কৈছে ডিসপ্লেত পঢ়ি চোৱা যে ঘড়ী এটাৰ মিনিটৰ কাঁটাডালৰ দৈৰ্ঘ্য 20 মিলিমিটাৰ। আধা ঘণ্টাত মিনিটৰ কাঁটাডালৰ আগটোৱে কিমান দূৰ অতিক্ৰম কৰিব। সো ঘড়ী কথা কৈছে, ঘড়ী ধৰা ওয়াল ক্লকৰ কথা কোৱা বা হ্যান্ড হাত ঘড়ীৰ কথা কোৱা। যদি ধৰা ঘড়ীৰ শেপটো বৃত্তাকাৰ নহলে হয়, কিন্তু ঘড়ীলে তো বৃত্তাকারে হ'ব না। এটো থেকে 12 6 3 9। ঠিক আছে, তো ইয়াত আমার কাটা থাকে। ধৰা এটো আমি মিনিটৰ কাটা ধৰিলো, এটো ঘণ্টাৰ কাটা, এটো সেকেন্ডৰ কাটা। ওকে, সো এই মিনিটৰ কাটাডাল 12 ত ৰাখিছো, মানে এটোৰ বিষয়ে কোৱেশ্চন কৰিছে তো 12 ত ৰাখি মানে বুজাত ইজি হ'ব। এটো ঘূৰি আছে, ঘূৰিলে এই যদি সম্পূৰ্ণ এক পাক মাৰে এনেকে ঘূৰি 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 একদম এটা সার্কেল হ'ব, বৃত্ত হ'ব। কিন্তু কৈছে কি যে সি যদি আধা ঘণ্টাত কিমান দূৰ যাব। এই মিনিটৰ কাইটডালে সম্পূৰ্ণ এটা পাক মাৰিলে কিমান সময় হয়? এসে 1 ঘণ্টা। তাহলে আধা ঘণ্টাত কিমান হ'ব যাব? তার আধা সম্পূর্ণ এক পাকৰ কি হ'ব? আধা পাক মাৰিব। তেনেহলে এই 12 আছে, 12 পৰা আহি 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 কি হ'ব? ইয়াত 6 থাকিব। তেনেহলে এই নিশ্চয় এটা এনেকুৱা অৰ্ধবৃত্ত গঠন কৰিল। আধা ঘণ্টাত সি এটা অৰ্ধবৃত্ত গঠন কৰিব। এই কথাটোৱে কৈছে যে এই আধা ঘণ্টাত এই মিনিটৰ কাঁটাডালৰ আগডালে কিমান দূৰত্ব অতিক্ৰম কৰিছে এনেকৈ আহি আহি ইয়াত। তাৰমানে অৰ্ধবৃত্তটোৰ পৰিসীমা হ'ব না এইটো, অৰ্ধবৃত্তটোৰ বাউন্ডাৰীটো, তাৰমানে এইটো অৰ্ধবৃত্তটোৰ পৰিসীমা বা পৰিধিটো ওলাব আছে। তো আমি ইয়াত এনেকৈ লিখিম যে ইয়াত ঘড়ীৰ মিনিটৰ কাঁটাডালৰ দৈৰ্ঘ্য সমান কিমান দি আছে? 20 মিলিমিটাৰ। এইটো 20 মিলিমিটাৰ। এই যে অৰ্ধবৃত্ত যে হ'ব তার ব্যাসার্ধ হ'ব এইটো 20। অতএব কাঁটাডালৰ ঘূৰণত গঠিত অৰ্ধবৃত্ত কোৱা বা বৃত্ত কোৱা ক'লে হ'ব। অতএব কাঁটাডালৰ ঘূৰণত গঠিত বৃত্তৰ ব্যাসাৰ্ধ কিমান হ'ব? R ইকুয়াল টু এই কাঁটাডালৰ দৈৰ্ঘ্য যিমান কিমান হ'ব? 20 মিলিমিটাৰ। কাঁটাডালৰ দৈৰ্ঘ্য 20 মিলিমিটাৰ, ডাবল এম দিব লাগিব। এটা এম দিলে কি হ'ব? মিটাৰ হৈ যাব। এতিয়া অর্থাৎ কাঁটাডালে আধা ঘণ্টাত কি এটা অর্ধবৃত্ত সমান অর্ধবৃত্ত গঠন করে। অর্থাৎ কাঁটা মানে আমি এনেকে লিখিম যে যেহেতু মই ভাঙি ভাঙি লিখি দিলো যে কাঁটাডালে আধা ঘণ্টাত কাঁটাডালে আধা ঘণ্টাত এটা অর্ধবৃত্ত গঠন করে। এটা অর্ধবৃত্ত গঠন করে। অতএব কাঁটাডালৰ আগটোৱে আধা ঘণ্টাত অতিক্রম করা দূরত্ব, আধা ঘণ্টাত অতিক্রম করা দূরত্ব সমান কি হ'ব? অর্ধবৃত্তটোৰ পৰিধি। তার মানে এইটো অর্ধবৃত্তটা গঠন করে। আধা ঘণ্টাত ইয়াৰ আগটোৱে এনেকে আহি আহি ইয়াত আহিব। আমি লিখি দিলো অর্ধবৃত্তটোৰ
অৰ্ধবৃত্তটোৰ পৰিধি কাৰ সমান হ'ব কাঁটাডালৰ আগটোৱে আধা ঘণ্টাত অতিক্ৰম কৰা দূৰত্ব হ'ব অৰ্ধবৃত্তটোৰ পৰিধিৰ সমান সমান এটা সম্পূৰ্ণ বৃত্তৰ এনেকে ৰাউন্ড পৰিধিটো হ'ল 2πr তেনেহলে অৰ্ধবৃত্তৰ পৰিধি কিমান হ'ব 2πr তাৰ আধা তেনেহলে πr ডাইরেক্ট আমি πr পার মান কিমান আমি কিমান লিখিব পাৰো পার মান 3.14 লিখি দিয়া ইয়াত যেহেতু কাটাকাটি না যাবই লিখিলে হল এটু ইনটু 20 7 তো কাটাকাটি না যাবই না 0 এটা আছে এটু পূরণ করে দিয়ে একবার এফালে আইব আর 2 ইনটু করে দিয়া 2 রে আগে ইনটু করে দিয়া 314 তাহলে 628 আর এটা 0 আছিল 2 ঘর 14 ইমান মিলিমিটার 62.80 মিলিমিটার দূরত্ব অতিক্রম করিব ঘরের মিনিটের কাটাডালে 8 আধা ঘন্টা একেবারে সহজে বুঝি পাইছা মই ভাঙি ভাঙি লিখিছো তোমালোকে কিন্তু শর্ট কৰিব একদম এটো এখানে বস্তু কথা লিখিলে হ'ব মানে শর্ট কৰি একেবারে সময় দিব পাৰিবা এটা লাইনত এনেকে মিলাই তোমালোকে শর্ট কৰি লিখিবলৈ চেষ্টা কৰিবা আৰু এনেকে ভাঙি লিখিলে টাইম তো নালাগে বেছি আধা মিনিটহে সময় বেছি লাগিব গতিকে লিখি দিলে বেছি ভাল হ'ব তো হল তো আমি এতিয়া কি কৰিম নেক্সট কোৱেশ্চন লৈ আগবাঢ়িম তো তোমালোকে একটু খেয়াল লোৱা তো ছাত্র-ছাত্রীসকল এবাৰ কোৱেশ্চন নম্বৰ 22 চোৱা কি কৈছে যে 100 মিটাৰ বাহু বিশিষ্ট বৰ্গাকাৰ উদ্যান এখনৰ ভিতৰ ফালে চৌহদৰ কাষে 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 5 মিটাৰ বহল এটা ৰাস্তা আছে ৰাস্তাটোৰ কালি উলিওৱা তাৰ মানে মই উদ্যানটো আঁকি থৈছো ধৰি লোৱা যে এনেকুৱা এটা বৰ্গাকাৰ কি আছে উদ্যান উদ্যান মানে পাৰ্ক ইংলিশটোৱে বুজি পোৱা বেছি পাৰ্ক এনেকুৱা পাৰ্ক আছে ইয়াৰ চাৰিওফালে 5 মিটাৰ বহল এনেকে এটা ৰাস্তা আছে 5 মিটাৰ বহল ভিতৰৰ চাৰিওফালে এনেকে ভিতৰৰ ফালে দি এইবিলাক ৰাস্তা মানে এই কাৰ চিহ্ন দিলো মানে এইবিলাক ৰাস্তা ইয়াতে মানুহ ঘূৰিব পাৰে এতিয়া এই ৰাস্তাবিলাকৰ কালি কিমান হ'ব ৰাস্তাখিনিৰ তে ৰাস্তাখিনিৰ কালি আমি 2-3 ধৰণে ওলাব পাৰিম দুই এইখিনি কালি এনেকে গোটে কেটে কালি যোগ কৰিব পাৰিম ওলাই ওলাই কিন্তু তেতিয়াহ'লে এনেকৈ ভাগ কৰি ল'ব লাগিব দুটা আয়ত এই দুটা আয়ত সমান হ'ব আকৌ এই দুটা আয়তৰ দিক প্ৰস্থ সমান হ'ব অলপ হেতু কৰিলে সহজ কিন্তু দুই এক লাইন বেছি হ'ব কিন্তু আমি তাতকে এটা কাম কৰো কি যে ডাঙৰ আটাই গোটেই উদ্যানটোৰ আমাৰ কালি ওলাব পাৰিম ইয়াৰ প্ৰতিটো বাহুৰ দিক এশ বৰ্গৰ কালি আমি হিচাপে ওলাব পাৰিম আৰু এই ৰাস্তাবিলাকে মাজত এটা কি ওলাই মানে সৰু এটা বৰ্গ বনাইছে তাতকে মাজত ৰাস্তাবিলাকৰ ৰাস্তা থকাৰ কাৰণে ৰাস্তাৰ ভিতৰৰ ভিতৰতে আৰু এটা বৰ্গ হৈছে তে সম্পূৰ্ণ বৰ্গটোৰ পৰা মাজৰ বৰ্গটোৰ কালি মাইনাস কৰি দিলে হৈ গ'ল তে এনেকে এনেকে লিখা যে ইয়াত বৰ্গাকাৰ উদ্যানৰ প্ৰতিটো বাহুৰ দিক 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 সমান কিমান দি আছে 100 মিটাৰ ওকে তো ইয়াৰ ভিতৰৰ কাষে কাষে দি চাৰিফালে 5 মিটাৰ প্ৰস্থৰ ৰাস্তা আছে হয় না আমি এনেকে লিখিম যে যেহেতু ইয়াৰ ভিতৰৰ কাষে দি বা কাষে কাষে 5 মিটাৰ প্ৰস্থৰ ৰাস্তা আছে অতএব রাস্তার ভিতৰত মানে ভিতৰত গঠিত সৰু বৰ্গটোৰ কালি এনেকে লিখি দিওঁ অৰ্থাৎ ভিতৰত গঠিত সৰু বৰ্গটোৰ প্ৰতিটো বাহুৰ দিক কিমান হ'ব চোৱা এই গোটেইখিনি হল ইয়াৰ পৰা এইখিনি একদম 100 তাহলে এইখিনি আকৌ 5 এইখিনি এখন 5 তাহলে 100 এর পৰা এইফালে 5 মাইনাস এইফালে 5 মাইনাস মানে 10 মাইনাস তাহলে 100 মাইনাস দুই ফালৰ পৰা 5 5 মাইনাস হৈছে 2 * 5 কৰি দিলো তাহলে থাকিল কি 90 তাহলে এই ভিতৰত যে সৰু এটা বৰ্গ হৈছে হেইটোৰ প্ৰতিটো বাহুৰ দিক কিমান হ'ব 90 মিটাৰ এতিয়া সহজে হৈ যাব অতএব নিৰ্ণয় ৰাস্তাটোৰ কালি নিৰ্ণয় ৰাস্তাটোৰ
কালি সমান সম্পূর্ণ উদ্যানটোৰ কালি মাইনাস ভিতৰৰ বৰ্গটোৰ কালি হৈ গ'ল সম্পূর্ণ উদ্যানটোৰ কালি মাইনাস ভিতৰৰ বর্গটোৰ কালি সম্পূর্ণ উদ্যানটোৰ কালি সম্পূর্ণ উদ্যানটো কি এটা বর্গ আছিল তার প্রতিটা বাহুর দিক আছিল 100 তেনহলে তার কালি কিমান হ'ব 100 স্কয়ার মাইনাস ভিতরের বর্গটোর প্রতিটা বাহুর দিক কিমান আছিল 90 সো 90 স্কয়ার সো এটা কিমান হ'ব সোয়া 100 স্কয়ার কৰিলে 1 এর হেফালে কিমান হ'ব দুটা শূন্য আছিল চাৰিটা শূন্য হ'ব 10000 টা মানে মাইনাস 9 into 9 81 আৰু দুটা শূন্য 2000 8100 হয় না তেনহলে 1900 থাকিব 1900 হৈ গ'ল ইমান মিটার স্কয়ার তাহলে নির্ণয় রাস্তার কালি কিমান হ'ব 1900 মিটার স্কয়ার তাক আগৰ বুজি পাইছা মই আৰু এটা ৰাস্তা পদ্ধতিতে কলো তেনেকৈ ওলাব পাৰিবা যে ৰাস্তাবিলাক এটা আয়ত হ'ব আয়তবিলাকৰ প্ৰস্থ 5 সেমি দিক এফালে এই দুটা 100 হ'ব আৰু এই দুটা আয়তৰ দিক কি হ'ব 90 হ'ব হৈ গ'ল তেনেকৈ আমি ওলাব পাৰিম ধুনীয়াকৈ কথা ক্লিয়াৰ হ'ল তো আগৰ বুজি পাইছা তো তোমালোকে এইটো লাগিলে ভিডিওটো ব্যাক কৰি আকৌ উঠাই লোৱা তো মই নেক্সট এটা কোশ্চেন ট্রাই করি কোশ্চেন নাম্বার 23 সাম এটো উঠাই লোৱা ভিডিওটো পজ কৰি সো কোশ্চেন নাম্বার 23 তো কি কৈছে কমন পঢ়ি চোৱাচোন কোশ্চেনটো কি কৈছে যে 180 মিটাৰ দৈৰ্ঘ্য আৰু 120 মিটাৰ প্ৰস্থৰ আয়তাকাৰ পথাৰ এখনৰ সীমাৰ বাহিৰেৰে 6 মিটাৰ প্ৰস্থৰ এটা ৰাস্তা আছে ৰাস্তাটো কালি উলিবা সেম স্টাইল হল হয় না তো তোমালোকক মই এটা বুদ্ধি দিও চোৱা কেনেকে যে এই এটা কি আছে আয়তাকাৰ পথাৰ এখন আছে এনেকৈ তাৰ দৈৰ্ঘ্য আছে 180 মিটাৰ এই মাজৰটো আৰু তাৰ প্ৰস্থ আছে 120 মিটাৰ ইয়াৰ পথাৰৰ চাৰিওফালে বাহিৰে দিবা আগৰটো ভিতৰে দি আছিল বৰ্গটোৰ বাহিৰে দি 6 মিটাৰ প্ৰস্থৰ এটা ৰাস্তা নেকে চাৰিওফালে আছে তেতিয়া হলে আমাক এই ৰাস্তাটো কালি ওলাব দিছে সেম আগৰ নিচিনা পাৰা যাব না নাই চোৱা মই কৰি দি আছো লাগিলে কি কৰিবা যে আমি এনেকে লিখিম ইয়াত আয়তাকার পথাৰৰ দৈৰ্ঘ্য 180 মিটাৰ তো আয়তাকার পথাৰৰ এবাৰ প্রস্থ সমান 120 মিটার ঠিক আছে তো আমি আয়তাকার পথাৰৰ দৈৰ্ঘ্য আৰু প্ৰস্থ আছে আমাৰ লগত তাৰ পিছত চোৱা অতএব আমি ইয়াৰ কালি লাগিব কি কৰিম তাৰ মানে টেকনিকটো মই কৈ আছো ইয়াতে ওলাই থৈ দিম লাগিলে কালি নাইবা লাষ্ট একেবাৰে কৰিব পাৰা যে এবাৰ ৰাস্তা দিয়াৰ কাৰণে ৰাস্তাটোৱে কিন্তু ৰাস্তাই আৰু এটা ডাঙৰ আয়ত গঠন কৰিছে যাৰ দৈৰ্ঘ্য কিমান হ'ব এখিনিলৈকে 180 আছিলে আৰু এখিনি 6 আৰু এখিনি 6 যোগ হ'ব আৰু প্ৰস্থ কিমান হ'ব 120 আছিল এখিনি 6 আৰু এখিনি 6 যোগ হ'ব তেনেহলে আমি এনেকে লিখিম যে আকৌ 6 মিটাৰ চাৰিওফালে 6 মিটাৰ প্ৰস্থৰ ৰাস্তা আছে অতএব ৰাস্তাই গঠন কৰা আয়তটোৰ দিক প্ৰস্থ এনেকে লিখিম যে যেহেতু পথাৰখনৰ চাৰিওফালে 6 মিটাৰ প্রস্থর রাস্তা আছে অতএব রাস্তায় লিখে দিয়া রাস্তায় গঠন করা আয়তটোর দিক বা দৈর্ঘ্য যি কোৱা কিমান হ'ব 180 প্লাস 2 এফালে দুটা 66 প্লাস হ'ব তাৰ মানে 2 into 6 কিমান হ'ল 180 আৰু 12 192 মিটাৰ আৰু প্ৰস্থ সমান কিমান হ'ব 120 প্লাস 2 into 6 132 মিটাৰ হৈ গ'ল কথাটো তাৰ মানে আমাৰ কি হৈছে যে এই আয়তাকাৰ পথাৰ আছিল ইয়াৰ চাৰিওফালে এনেকা ৰাস্তা আছে এটো
এই ৰাস্তাটোৰ প্ৰস্থ এফালে 6 মিটাৰ এফালে 6 মিটাৰ ইয়াৰ টোটাল দিক আছিল 180 তাৰ লগত 6 যোগ হ'ল 86 আৰু এফালে 6 যোগ হ'ল 192 হৈ গ'ল সিমিলারলি প্রস্থটো কি আছিল 120 তেনে দুইফালে দুটা 66 যোগ হ'ল 132 মিটাৰ হৈ গ'ল অতএব নির্ণয় রাস্তাটো কালি এই সেম আগৰটো নিচিনা তাৰ মানে অতএব নির্ণয় রাস্তাটোৰ কালি সমান রাস্তায় গঠন কৰা আয়তটোৰ কালি মাইনাস আয়তাকার পথারখনৰ কালি রাস্তায় গঠন করা আয়তর কালি মাইনাস আয়তাকার পথারখনৰ কালি ওকে তো রাস্তায় গঠন করা আয়তটার কালি কিমান হবো রাস্তাটার গঠন করা আয়তর দিক হল 192 প্রস্থ হল 132 সে দিক পূরণ প্রস্থ আয়তর কালি 132 বুঝি পেলাম না যে আয়তর কালি আমার দিক পূরণ প্রস্থ তো দিক পূরণ প্রস্থ লিখি দিল আর আয়তাকার পথারখনৰ দিক কিমান আছিল 180 পূরণ প্রস্থ কিমান হল 120 এখানে তো পূরণ করে মাইনাস করে দিলে হয়ে গেল মই ক্যালকুলেটর মারি আছো হ্যাঁ 192 into 132 24344 24344 minus 180 into 120 21600 21600 so এই দুটো মাইনাস করলে কিমান হয় so 2 সরি ভুল হয়েছিল 25 এটো 25344 মাইনাস হইছে আমার 21600 3744 থাকি কিমান 3744 মিটার স্কয়ার সো আমার ধুনিয়াকে রাস্তাটোৰ ৰাস্তাখিনি কালি ওলাই গ'ল আমাৰ এই চাৰিফালে ৰাস্তাটোৰ কালি ওলাই গ'ল তো মই তো পূৰণটো ক্যালকুলেটৰত কৰিছো ফটককে হৈ গ'ল তোমালোকে অকমান প্ৰ্যাকটিস কৰিবা পৰীক্ষা দেনে মনত কৰি যাব এক লাইনত পূৰণ কৰিব পাৰিবা তো হৈ গ'ল আশা কৰো বুজি পাইছা হ্যাঁ কৰবাত যদি অসুবিধা থাকে বাৰে বাৰে তো কৈ আছো ভিডিওটো ব্যাক কৰি এগেইন চাবা মই ডাবল কৈ ভিডিওৰ বেছি দীঘল নকৰো ওকে তো তোমালোকে এইটো উঠাই লোৱা আৰু নেক্সট এটা কোশ্চেন লৈ আগবঢ়াৰ চেষ্টা কৰো মই এবাৰ কোশ্চেন নাম্বাৰ 24 লৈ যাম সো এটো তোমালোকে উঠাই লোৱা ভিডিওটো পজ কৰি ধুনিয়াকে উঠাই লোৱা মই এটো ক্লিন কৰি দি আছো সো মৰমৰ ছাত্ৰ ছাত্ৰী সকল এবাৰ কোশ্চেন নাম্বাৰ 24 চোৱা কোশ্চেন নাম্বাৰ 24 ত ফিগাৰটো দিয়াই আছে মই কিতাপৰ পৰা চাই ফিগাৰটো ড্ৰ কৰি ললো সো তোমালোকে ড্ৰ কৰি লবা তে এই কোশ্চেন মতে কোশ্চেনটো কি কৈছে যে তলৰ চিত্ৰত ছা দিয়া অংশৰ কালি উলিওৱা ছা দিয়া অংশ ছা মানে এই ইয়াত কালা কৰিছে মই যে আজ দিছো এইখিনি অংশৰ এটা এই জায়গাখিনি কালি উলাব লাগে এই জায়গাখিনি চোৱাতে চতুৰ্ভুজৰ নিচিনা হৈছে এইটো এইখিনি গতিকে ইয়াৰ কালি আমাৰ ডাইৰেক্ট এনে চতুৰ্ভুজৰ কালি উলাওটো কঠিন তাক কিবা আকৃতি বনাইহে উলাব পাৰি গতিকে এইটো পৰা উলাব দিছে লক্ষ্য কৰা ইয়াত কি কৈছে যে এ বি সি ডি এটা কিন্তু আয়ত হৈছে চোৱা ইয়াৰ এফালে এইখিনি ডি ৰ পৰা ই লৈকে এখানে 3 সেমি ইৰ পৰা আকৌ সি লৈকে এখানে 4 সেমি আকৌ সি ৰ পৰা বি লৈকে এইটো 3 সেমি এই এডিও 3 সেমি লিখা আছে মই লিখা নাই এখানে সেম হ'ব আৰু এই সৰু এখানে হল 1 সেমি তেতিয়া হলে আমাক কি কৰিব লাগে যে এই ছাপৰ অংশটোৰ কালি ওলাব লাগে আমি কেনে কলাম চোৱা ইয়াত সম্পূৰ্ণটা আয়ত হৈছে সম্পূৰ্ণ আয়তৰ কালিৰ পৰা এই এটা ত্ৰিভুজ হৈছে আৰু এই এটা ত্ৰিভুজ হৈছে এই দুটা ত্ৰিভুজৰ কালি যদি মাইনাস কৰি দিব পাৰো হৈ যাব কিন্তু সো আমি ইয়াত এনেকে লিখিম যে ইয়াত ABCD আয়তৰ দিক তার মানে কি হবো AB সমান CD একে কথা এই দুটা সমানে হয় ইকুয়াল টু কি লিখিব পাৰা DE সমান EC
ডিই প্লাছ ইচি এই দুটা যোগ কৰিলে দ্যাট মিন্স 3 প্লাছ 4 ইকুৱেল টু কিমান হ'ল 7 সেন্টিমিটাৰ ইমান দেখাই নিলিখিলেও হ'ব ডাইৰেক্ট a b ইকুৱেল টু 7 3 প্লাছ 4 ইকুৱেল টু 7 সেন্টিমিটাৰ ডাইৰেক্ট লিখি দিলে আকৌ প্রস্থ কি কি আছে BC ইকুয়াল টু AD ইজ ইকুয়াল টু 3 সেন্টিমিটার হইছে অতএব আমি ডাইরেক্ট আয়তটা কালি ইয়াত ওলাই থব পারো নাইবা একেবারে লিখিব পারো আমি ওলাই থই এটা এটাকে ওলাইলে হই যাব অতএব কালি কালি ABCD তার মানে আয়তটার কালি এগুলো কি লেখা যায় দিকপূরণ প্রস্থ AB পূরণ BC লিখি দিলু দিকপূরণ প্রস্থ লিখিলে হল সে AB এর মান হল 7 A2 এর মান হল 3 দ্যাট মিন্স 21 সেন্টিমিটার স্কয়ার তাহলে সম্পূর্ণ আয়তটার কালি কি মান হল 21 সেন্টিমিটার স্কয়ার আকো এটা কি হলো এই ত্রিভুজটা কালি আর এই ত্রিভুজটা কালি মাইনাস করি তো আমি কালি BCE এই যেহেতু আয়তর প্রতিটা কোণ 90 ডিগ্রি এটা 90 ডিগ্রি তাহলে এইটুক ভূমি ভাবিলে এইটু লম্ব হবে এইটুক ভূমি ভাবিলে এইটু লম্ব হবে যেহেতু 90 ডিগ্রি আছে তাহলে ইয়ার লম্ব আর ভূমি দুটোই আছে 3 আর 4 আছে গতিকে ইয়ার কালি হলো একেবারে সহজ আমি ডাইরেক্ট এনেকে লিখিম যে কালি এটু কি BCE সমান হাফ ইনটু BC ইনটু EC সো হাফ ইনটু BC এর মান হল 3 EC এর মান হল 4 এটা এটা কাটলে কেমন বার যাব দুইবার তো 3 দুগুণ 100 সেন্টিমিটার স্কয়ার আর বা আকো লিখিব পারা এই DEF ত্রিভুজের কালি হলাম সো ডাইরেক্ট লিখু কালি DEF কি হবে হাফ ইনটু এ এর ক্ষেত্রে এটা 90 ডিগ্রি তাহলে হাফ ইনটু DF ইনটু DE হাফ ইনটু DF ইনটু কি হবে DE সো হাফ ইনটু DF এর মান কি মান হলো সো এখানে এই সম্পূর্ণখিনি আছে 3 আকো এই সরুখিনি আছে 1 তো 3 - 1 হবে এই সম্পূর্ণ হয় 3 এইখানে হে লাগে আমার তো 3 পর 1 মাইনাস করলে কি হবে 2 এটু আমি সাইডে লিখি দিও যে DF is equal to DA minus FA that means 3 minus 1 equal to 2 এটা সাইডে মই বুঝার কারণে লিখে দিল তার মানে এখানে 3 তারপর এই DF লাগে এই সম্পূর্ণের পর এখানে মাইনাস করে দিই ইনটু DE হল 3 তো 2 আর 2 কাটা থাকে কি 3 সেন্টিমিটার স্কয়ার আবে ছা কি কইছে ছা দিয়া অঙ্কর কালি অর্থাৎ আমার কি লাগে ছা দিয়া অঙ্কর কালি কি হবে যে সম্পূর্ণ আয়তটার কালি 21 মাইনাস এই দুটো কালি মানে কি 6 প্লাস 3 তাহলে 21 মাইনাস 9 দ্যাট মিন্স 12 সেন্টিমিটার স্কয়ার এটা হল 3 হাত 21 হ্যাঁ আর এটা হল 9 ঠিক আছে 12 সাদিয়া অঙ্ক কালি কি মান হবে তাহলে 12 সেন্টিমিটার স্কয়ার হয়ে গেল আমার সাদিয়া অঙ্কটা কালি আশা করো প্রত্যেককে বুঝি পাইছা তো আজি যদি কোনো ভাই নতুন কে চ্যানেলটো ভিডিও বিলাক চাই আছা তেতিয়াহলে চ্যানেলটো সাবস্ক্রাইব কৰিবা আৰু প্ৰত্যেককে ভিডিওটো লাইক কৰিবা কমেন্ট কৰিবা শেয়ার কৰিবা আৰু no more today thanks for watching